আছোঁ এতিয়া যাদুৰ নগৰী মায়ঙত আৰু মই মোৰ এখন নতুন ঠাই মোৰ বাবে চিনাকি হ'বলৈ আহিছোঁ আৰু আপোনালোকো চাওক মোৰ লগত মোৰ ভিডিঅ'টো। হাই, মই আছোঁ এতিয়া মায়ঙৰ কাছখিলা পাহাৰত। তেনেহ'লে আপোনালোকক ইয়াৰ পৰিৱেশটো অলপ দেখাইছোঁ। বহুতেই ধুনীয়া হয়, বহুত চবফালে গছ গছনি আছে, পাহাৰ আছে, আপোনালোক আহিব পাৰিব। ব'লক তেনেহ'লে ইয়াৰ পৰা আৰু ইয়াৰ ভিউ অলপ দেখাওঁ আপোনালোকক। ব'লক আগুৱাই যাওঁ তেনেহ'লে। ইয়াৰ পৰিৱেশটো বহুতেই ধুনীয়া আৰু আমি অলপমানহে আহিছোঁ আৰু বহুত ওপৰলৈ আছে। ব'লক যাওঁ আহকচোন। কাছখিলা পাহাৰটো আছে, ব'লক তেনেহ'লে মোৰ লগত ওপৰলৈ যাওক আপোনালোকো ভিডিঅ'টোৰ জৰিয়তে আৰু চাওক কাছখিলা পাহাৰ আৰু ইয়াৰ মাহাত্ম্যৰ বিষয়েও মই কৈ আছোঁ। ইয়াত কিয় কাছখিলা নাম দিয়া হয়, ভিডিঅ'টো তেনেহ'লে চাই থাকক শেষলৈ। আমি পাই গ'লোহি ওপৰত, মানে কাছখিলা পাহাৰত। ব'লক আৰু অলপমান আছে চাওক। আৰু এয়াই হ'ল কাছখিলা পাহাৰ, আচলতে বহুত ওপৰত পাহাৰৰ। আৰু ইয়াৰ পৰা ব্ৰহ্মপুত্ৰখনো দেখা পায়, আপোনালোকক দেখাই আছোঁ। তাৰ আগতে আৰু এয়া কাছখিলা পাহাৰৰ ওপৰতে একেবাৰে ওপৰত আছে শিৱলিংগ আৰু ইফালে আছে জগন্নাথ নটৰাজ মূৰ্তি আছে। আৰু এই কাছখিলা পাহাৰৰ মই নামটোৰ বিশেষত্ব আপোনালোকক কৈ আছোঁ পিছলৈ। আৰু এয়াই হ'ল পৃথিৱী বিখ্যাত কাছখিলা পাহাৰ। ইয়াৰ পাহাৰবিলাক বহুত আছে, ভিতৰলৈ যাব নোৱাৰোঁ কাৰণ বহুত হাবি। এইখিনিৰ পৰা আপোনালোকে দেখিছে এইবিলাক পাহাৰ বহুত। আৰু ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ ভিউটো কেনেকুৱা দেখে মই আপোনালোকক দেখাই আছোঁ। আহক ব্ৰহ্মপুত্ৰ নদীৰ ভিউটো চাওক, বহুত ধুনীয়া হয়। আৰু দেখিছে কাছখিলা পাহাৰটো মই গোটেইখিনিয়ে দেখাব খুজিছোঁ ইয়াৰ পৰা। এয়া হ'ল কাছখিলা পাহাৰ। আৰু এয়া হ'ল কাছখিলা পাহাৰৰ একেবাৰে ওপৰৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ দৃশ্য। আচলতে চাৰিওফালে গছ গছনিৰে ভৰাৰ বাবে ইমানকৈ ব্ৰহ্মপুত্ৰ নদীখন আপোনালোকে হয়তো স্পষ্টকৈ দেখা নাযাব। মই ছাইডৰ পৰা আকৌ দেখাব চেষ্টা কৰিম ব্ৰহ্মপুত্ৰ নদীৰ ভিউটো আপোনালোকক ইয়াৰ পৰা। কাছখিলা পাহাৰটো দেখালোঁ আৰু মাইনা কেইজনীমান লগ পালোঁ এইখিনিতে। সিহঁতে ক'লে যে পাহাৰ এটা আছে আৰু তাতে ঠাকুৰ আছে। ময়ো নাজানো ইয়াত কি ঠাকুৰ আছে, কাৰণ ময়ো প্ৰথমবাৰ চাবলৈ আহিছোঁ ইয়ালৈ। আৰু আহক ঠাকুৰ চাওঁ, কি ঠাকুৰ আছে ইয়াত। তেনেহ'লে ব'লক। ইয়াত ঠাকুৰ চাবলৈ আহিলোঁ আৰু ব্ৰহ্মপুত্ৰ নদীৰ ভিউটো ইয়াৰ পৰা বহুত ধুনীয়াকৈ দেখা যায়। মাইনাকেইজনীয়ে ঠাকুৰ বুলি কৈছিল, মানে তেওঁলোকে আচলতে ইয়াত পূজা কৰে চাগে। শিলতে মূৰ্তি থোৱা আছে, সেয়াকে তেওঁলোকে ঠাকুৰ বুলি কৈছিল আৰু তাকে চাবলৈ আহিছোঁ। আহি পালেহে গম পালোঁ যে ইয়াত ঠাকুৰটো তেওঁলোকে পূজা কৰে যি, সেয়া তাতে শিলৰ হেৰিত পানী আছে ছাইডত। আৰু একেবাৰে থিয় কৰা, মই বহি বহি যাব লাগিব। আৰু ইয়াত ঠাকুৰ চাবলৈ তললৈ নামি আহিলোঁ আৰু এয়াই ঠাকুৰ, মানে তেওঁলোকে চাগে ইয়াত পূজা কৰে। আৰু শিলৰ দুয়োফালে পানী আছিল আৰু আমি এতিয়া তাৰ পৰা আহি আছোঁ চাবলৈ য'ত কাছখিলা পাহাৰটো আছে, মানে অৰিজিনেল যিটো কাছ, কাৰণ ওপৰৰ পৰা দেখা নাযায়, তলৰ পৰাহে দেখা যায় অলপ। আৰু তেওঁলোকে কোৱা মতে কাছটো এতিয়া ডাঙৰ হৈ গৈছে, বহুত কাছ আকৃতিৰ শিল আচলতে, সেইটো কাৰণে কাছখিলা বুলি কোৱা যায়। কাছখিলা পাহাৰ মানে শিলে কাছৰ দৰে আকৃতি আছে।
কোৱা মতে যে এইটো শিল যিটো কাছ হৈ আছে ঋষি এজনৰ অভিশাপত কাছ হৈ আছে আৰু ব্ৰহ্মপুত্ৰ নদীখনৰ পানী যেতিয়া এই কাছটোত লাগিবহি তেতিয়া কাছটো তেখেতৰ অভিশাপৰ পৰা মুক্ত হ'ব বুলি কোৱা হয়। আৰু এই আকৃতিটো দেখিছেনে কাছৰ নিচিনা, সেইটোৱে আছে, সেইটো নামে এই পাহাৰটোৰ নাম কাছশিলা হৈছে। আৰু এইটোৱে হ'ল কাছশিলা পাহাৰ, আপোনালোকক দেখালোঁ। আৰু ব্ৰহ্মপুত্ৰ নদীখন ইয়াৰ কাষতে, মই ব্ৰহ্মপুত্ৰ নদীৰ ভিউটো দেখাম। আৰু ব্ৰহ্মপুত্ৰ নদীখন যদি কাছটোত লাগে তেনেহ'লে কাছটো মুক্ত হৈ যাব বুলি কোৱা হয় অভিশাপৰ পৰা। আৰু এইটোৱে হ'ল কাছশিলা পাহাৰ, মায়ঙৰ বিখ্যাত। আপোনালোকে দেখিলে কাছশিলা পাহাৰ মই দেখালোঁ অলপ, যিহেতু হাবিৰ মাজত আছে আৰু গছ গছনি বহুত, সেয়েহে ওচৰৰ পৰা দেখাব নোৱাৰি আৰু এঢলীয়া হয় ঠাইখিনি। মই ইয়াৰে ল'ৰাজনক সুধিলোঁ যে কাছশিলা পাহাৰটোৰ বিষয়ে, তেওঁ ক'লে যে আগতে কাছটো সৰু আছিল আৰু এতিয়া কাছটো লাহে লাহে ডাঙৰ হৈ হৈ গৈ আছে। আৰু যেতিয়া সৰু আছিল কাছটো তেতিয়া তাত শিকলি এডালে বন্ধা হৈ আছিল কাছটো, আৰু এতিয়া লাহে লাহে কাছটো ডাঙৰ হোৱাৰ বাবে সেইবিলাক নেদেখা গৈছে শিকলিবিলাক। আৰু এতিয়া মই আহিছোঁ ব্ৰহ্মপুত্ৰৰ পাৰলৈ, আৰু প্ৰায় ৰ'দ বহুত, ব্ৰহ্মপুত্ৰখন দেখিছে চাগে আপোনালোকে। আৰু কাছশিলা পাহাৰৰ অলপ পৰা দূৰত এটা ডাঙৰ ৰিজৰ্ট বনাই আছে, বহুত ধুনীয়া। আৰু মই আহিলোঁ বেলেগ এটা ৰাস্তাৰে, যোৱা ৰাস্তাটোৱেদি নাহিলোঁ, এতিয়া যিটো ৰাস্তাৰে আহিলোঁ বহুত বোকা, চাইকেল দাঙি দাঙি লৈ আহিব লগা হৈছে। আৰু অলপ গ'লেই মই চাগে পামগৈ মামাহঁতৰ ঘৰ। পিছৰখিনি পিছত আৰম্ভ কৰি আছোঁ তেনেহ'লে। মই আছোঁ এতিয়া মামাহঁতৰ ঘৰ মানে মায়ঙত। আৰু আপোনালোকে মোৰ দ্বিতীয় ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। প্ৰথম ভিডিঅ'টোত দিয়া অশেষ মৰমৰ বাবে বহুত 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 ধন্যবাদ। আৰু আপোনালোকক মই তৃতীয় ভিডিঅ'টোত আকৌ লগ পাম, তেতিয়াহ'লে এতিয়ালৈ আজিলৈ বাই। ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব নাপাহৰিব। বাই।